তো গাইস আজি বহুত দিনৰ মূৰত চাউণ্ড বহাব নালাগে মই কোৱা নাছিলো সেইকাৰণে মানে কি আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো আৰু আজি মানে ধামাকাদাৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত তো শেষলৈ চাই থাকিব আজি মানে মই বেছিকৈ একো নকওঁ ডাইৰেক্ট থাম্বনেইলতো গম পাই গ'ল তো দেখাই আছো তো গাইস আমাৰ বাইদেউ মানে শুই আছে পুৰা টোপনি আৰু ৰাতি চাব প্ৰগ্ৰেম চাব সেইকাৰণে মানে এতিয়া শুই আছে সো মানে সেইকাৰণে আজি ইন্ট্ৰোত মানে মই আহি গ'লো আৰু অকলে আহি গৈছো মানে ইন্ট্ৰোটো দি লওঁ তাৰপিছত দেখা যাব আৰু কি দেখাব পাৰোঁ আপোনালোকক কিন্তু ধামাকা হ'ব আজি ভিডিঅ'টো বলক এতিয়া বাইদেউক অলপমান ডিষ্টাৰ্ব দিওঁগৈ শুই থকা বলক আজি প্ৰেংক টাইপৰ কৰি দিওঁ মানে প্ৰেংক কৰিব পাৰোঁ নে নহয় চাই লওঁ Hey. Hello. বাইদেউ নুঠে পুৰা অভাৰ টোপনি সো একেবাৰে প্ৰগ্ৰেম দেখা পাই আছো নমস্কাৰ বন্ধু বান্ধৱীসকল মই কৰেশ মানা আৰু মোৰ লগত আছে ভাইটি তপন আৰু তাৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছে নতুনকৈ খুলিছে সকলোৱে ছাপোৰ্ট কৰোঁ আগুৱাই লৈ যাম আৰু তাক আশীৰ্বাদ কৰিব ছাবস্ক্ৰাইব কৰিব তপন ব্লগছ বুলি আছে সকলোৱে চাব আৰু আপনি কোনো নাম সভা লেগেছে ঠিক আছে আপনার কথা থাকো ইয়ার কিন্তু তিরি মানুষ কিন্তু বহুত আছে আপনি মোর বাইরে রাখছো মোর ঘরে চিকিৎসা করে গো কেউ করছো রে আপনি যদি 5 টাকা স্লট যদি পেয়ে দিচ্ছে আপনার যে কারোর কত পেয়েছি এই গলজি এটা সাবি তুজি আলুরেছি দাঁড়ি গিয়ে যদি পকছি দিয়া করে রেছি তার চাই ডাঙর কথা আপনাদের এই যে গণেশ ঝঞ্ঝিকটা যদি Oke.